মৰ্নিং গাইজ সকলোকে নৱবৰ্ষৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিলে আৰু এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিন ব্লগ দিয়া নাই আৰু আজি আহিছোঁ পিকনিক খাবলৈ, যিহেতু এতিয়া পিকনিকৰ বতৰ আৰু আজি 1 জানুৱাৰী বছৰটোৰ একদম প্ৰথম দিন, গতিকে সকলোৰে সুখ শান্তি আৰু সুখ শান্তিৰে সকলোৰে উপচি পৰক আৰু সকলোৰে ভাল হওক, সেইটোৱে কামনা কৰিছোঁ। আৰু আজি পিছে আমাৰ ফেমিলি পিকনিক দেখাম কোন কোন আছে। আৰু এতিয়া আছোঁ আমি ধনশিৰি নতুন ধনশিৰি দলঙৰ তলত, আৰু চবেই চিনি পায় গোলাঘাটৰ যিসকল ব্যক্তি। আৰু তাৰ পৰা এতিয়া দেখাম, মানুহ হৈছে যথেষ্ট, পিকনিক খোৱাৰ মানুহ বেছি ইয়াত এতিয়ালৈকে আহি আছে আৰু আহিব চাগে, সেয়া আপোনালোকে দেখিছে। আৰু এতিয়া আমি কৰিম ব্ৰেকফাষ্ট, গতিকে কি কি আছে ব্ৰেকফাষ্টত অলপ দেখাম। ব্ৰেড বাটাৰ বিংগো তেৰে মেৰে মেইন, মই ভাল পাওঁ। লাল চাহ ঘৰৰ পৰাই বনাই আনিছে, আৰু এইফালে চানা ভুজিয়া, এইফালে চুঙা চাউল আছে আৰু মিঠাই আছে, মিঠাইটো ওলোৱা নাই, আৰু কচৰি আছে, পিঁয়াজি কচৰি, লালমোহনটো আছে ন, মিঠাই মানে পন্দ কৰিলে দেখাই থাকিম। আমি খাই লওঁ এতিয়া, ব্ৰেকফাষ্টটো কৰি লওঁ। আমাৰ মেইন খানাৰ একদম হেৰি টুকিয়াই দে কি ব্ৰইলাৰ মাংস একদম হেৰিত বাঁহৰ চুঙাত একদম পূৰা বনাই লৈছে, মেৰিনেট কৰি বনাই আছে। আৰু লোকেল চিকেন কাৰী, হ'ব ন, হৈ যাব ইটোৰ চুঙাত ভৰা। চিকেনখিনি দি দিছে, বিশেষকৈ আজি হেৰি আনিব থাকি গ'ল, কলপাত এতিয়া আনিব গৈছোঁ কলপাত। বাঁহৰ চুঙাটো সোপা দিবলৈ লাগে ন কলপাতটো, গতিকে গৈ আছোঁ কলপাত আনিবলৈ, চাওঁ ক'ত পাওঁ কলপাত। আৰু আজি ইমানেই পিকনিকত মানুহ নহয়, বহুত মানুহ, আপোনালোকে দেখিয়ে আছে চাগে বেক চাইডে মোৰ বেক কেমেৰা কৰি মই দেখাম অলপমান। কলগছজোপা দেখিছোঁ, কিন্তু ঢুকি পাওঁ নে নাপাওঁ নাজানো, আৰু কিমান দূৰলৈকে ঢুকি পাওঁ চাওঁচোন কি কৰিব পাৰোঁ। কলপাত পাই গ'লোঁ, হৈ যাব আৰু। ইমান মানুহ, বাপৰে, অলপমান ফুৰিবলৈ আহিলোঁ, কিমান ধুনীয়া মানুহ। পুৰা বালিত খোজকাঢ়ি আছোঁ। মাংস পুৰা ৰেডি, বেঙেনা পিটিকা, চালাড, নেমু, মাংস, ইয়াত ভাত, ৰুটিও আছে। আমাৰ পুৰা ৰেডি, এতিয়া খাব লাগে আৰু। এইফালে চালাডটো লৈ লওঁ অলপমান, এপিচ নেমু লৈ লওঁ, আজি একদম পূৰা য়াম্মি খানা আৰু।
ভিডিঅ'টো ইমানতে এণ্ডিং কৰোঁ বুলি ভাবিছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু দীঘল নকৰোঁ। গতিকে যদি চাই আছে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব মোৰ চেনেলটো। আৰু অশেষ ধন্যবাদ ইমান সময় ভিডিঅ'টো চাই থকাৰ কাৰণে। গতিকে এটা নতুন ভিডিঅ' যোগেদি লগ পোৱাৰ আশাৰে, গতিকে বাই বাই, আজিলৈ শুভৰাত্ৰি, গুড নাইট।